নিজ হাতেৰে ৰাখি প্ৰস্তুত কৰি কালি বাহঁতক আৰু ভাইটিহঁতক পিন্ধালোঁ ৰাখি। আপোনালোকৰ ৰক্ষা বন্ধনটো কেনেকুৱা গ'ল বাৰু? ভালে ভালে পাৰ হ'লনে? কমেণ্ট এটা কৰি জনাব দেই। আজি ৰাতিপুৱাই শোৱাৰ পৰা উঠি গ'লোঁ ৰুবলৈ বুলি। মানে নিজৰ ঘৰৰ পথাৰততো ৰুব যোৱা নাই, মামাহঁতৰ পথাৰত গৈছিলোঁ। কাইলৈৰ পৰা ক্লাছ আছে যিহেতু মই ৰুব নাপাম বুলি, সেইবাবে আজি মামাহঁতৰ পথাৰতে ৰুব গ'লোঁ। নিজৰ ঘৰৰ পথাৰত কাইলৈ হৈ বোকা দিব দেই। ক্লাছটো যাব লাগিব, ৰোৱাৰ জহত ক্ষতি কৰিলে নহ'ব, সেইবাবে গ'লোঁ আজি মামাহঁতৰ পথাৰত। আৰু তাৰপিছত গ'লোঁ আটাইকেইজনী নদীত গা ধুবলৈ। মাজে মাজে নদীত গা ধুব বহুত মন গৈ থাকে, কিন্তু ক্লাছলৈ যোৱা জহত নদীত গা ধোৱা নহয়। আজি আটাইকেইজনী লগ খাইছিলোঁ, সেইবাবে গ'লোঁ, মানে প্লেন পাতিলোঁ আৰু তাৰপিছত পাই গ'লোগৈ নদীত। এয়া পূৰা জাপ মাৰি মাৰি গা ধুলোঁ। তাৰপিছত ঘৰলৈ আহিলোঁ, কিন্তু আকৌ আবেলি সময়ত নদীলৈকে ওলাই গ'লোঁ। নদীত থাকি কিবা এটা ভাল লাগে মনটো। তাৰপিছত আটাইকেইজনীয়ে নদী পাৰত বহি এয়া অলপ ফটোৱামি কৰিলোঁ। এইটো ভিডিঅ' দিয়া আছে, আপোনালোক সকলোৱে চাই ল'ব আৰু কমেণ্ট এটা কৰিব কেনেকুৱা লাগিছে। বাৰু আজিলৈ আহিছোঁ, কালিলৈ অন্য এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই ৰিচা আজিলৈ বাই বাই কৈছোঁ। বাই বাই।